আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ আনিতি ব্লগত। আজি আমি এজেগাত ফুৰিব যাম আৰু বাইদেউহঁতৰ ঘৰত। তাৰপৰা ভাবিছোঁ গধূলি মেলাটো যাম, পিছত দেখাম আগলৈ কি হয়। আপোনালোকক চাই থাকিব ব্লগটো। আৰু বাইদেউহঁতৰ ছোৱালীৰ ঘৰত আহি তাই গাড়ীখনত বহাই দিছিলোঁ আৰু তাই বহুত ফূৰ্তি আৰু চলাব পাৰে, চিঞৰ বাখৰ কৰি আছে আৰু বাপেকে চলাই নি আছে যে। ভাবিছোঁ ঘৰতো এখন তাই গৈ কিনি দিব লাগিব এনেকুৱা হেৰি। এতিয়া আমি ইভিনিং চবেই নিহিৰালি মেলাত আহিছোঁ, মেলা চাবলৈ। বহুত দিনৰ মূৰতে আহিলোঁ আৰু মেলাত। ৰাইমাও আজি ফাৰ্ষ্ট টাইম মানে ইমান মানুহ একলগত দেখি ফূৰ্তিয়ে হৈছে। মই ভাবিছিলোঁ কান্দিব চাগে, কি ৰিয়েকশ্যন কৰে, কিন্তু ফূৰ্তিয়ে হৈছে চবকে দেখি একলগত। আৰু এইফালে দেখিছেনে কেনেকুৱা চকৰি, আমাৰ বাইতাৰ ল'ৰা দুটাই উঠিছিল। আৰু মইতো মেলাত আজিলৈকে এনেকুৱা চকৰিত উঠা নাই, বহুত ভয় লাগে মোৰ। খালি এনেই ঘূৰিছোঁহে আৰু। আপোনালোকে উঠিছে নেকি কমেণ্ট কৰি জনাবচোন দেই। আৰু এতিয়া আমি এইফালে ঘূৰি ঘূৰি চাই আছোঁ আৰু এই সৰু ল'ৰা ছোৱালী খেলা হেৰি। তাইকটো উঠাবই নোৱাৰোঁ। আৰু ইফালে বহুত কিবা কিবি দোকান বহিছে, চাই আছোঁ চব আৰু ঘূৰি। আৰু এইফালে ঘূৰি ঘূৰি মণিহাৰী এইবিলাক আমি চাই আছিলোঁ। মণিহাৰীবিলাক চালে ইমান ভাল লাগে যে চব লৈ লওঁ। আৰু এইফালে সৰু ল'ৰা ছোৱালীও খেলনা কিবা কিবি বহুত মানে আছিলে যে চাই মেলি পিছত কেইটামান বস্তু ল'লোঁ। আৰু মেলাৰ পৰা বিশেষ একো কিনা নাই আৰু তাত কিবা কিবি খাই আহিলোঁ। আহি আমাৰ কাৰণে দুটামান খেলনা কিনিছিলোঁ আৰু এইটো এটা খেলনা কিনিলোঁ, সেইটো এটা দামৰ নিচিনা কিনিলোঁ। আৰু সেইফালে আইশ্বেডো এটাও কিনিলোঁ। আৰু লিপষ্টিক মানে কম দামত আছিলে, চাই ভাল লাগিলে ল'লোঁ আৰু হাত। গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, আৰু চেনেল যদি নতুন আহিছে তে ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগ পাম আন এটি ব্লগত। এতিয়া বাই বাই।